এইটো রেকর্ডিং করার কৰিছে না বদমাছৰ আওলাদ এইটো বদমাছ এইটো সম্পাদিক কৰিব নেকি সম্পাদিকৰ লগত তোমালোকে নাম বদনাম কৰে তোমাৰ লগত নিচিনা মানুহ আপোনালোক সব এনেকুৱা নহয় এই মানুহজন আগৰ পৰাই আমাৰ পৰা টাইট লৈছে বদমাছি কৰিব নালাগে বদমাছ কুকুৰ কুকুৰ আহিছে কি কৰিম কুকুৰ কিমান পইচা বিজেপিৰ হাতত কিমান পইচা সংবাদমেল সম্বোধন কৰি AIUDFৰ সভাপতি বদৰুদ্দিন আজমলৰ অসভ্যালি সাংবাদিকৰ প্ৰশ্নত টিঙি তোলা হৈ সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি দিলে বদৰুদ্দিন আজমলে কিমান পইচা ল'ব বিজেপিৰ হাতত কিমান পইচা ল'ব বিক্ৰী হ'ব তাৰ বাপ বিক্ৰী হ'ব একদম মাথা বঢ়াই দিম যাকে কেছ কর মোর মধ্যে কুকুরের বাচ্চা আইলেই কুকুর কংগ্ৰেছেৰে মিত্ৰতা সন্দৰ্ভত সোধা প্ৰশ্নক লৈ জাঙুৰ খাই উঠিল বদৰুদ্দিন আজমল সংবাদমেলতে সাংবাদিকৰ মাইক কাঢ়ি লৈ মূৰ ফালি পেলাবলৈ উদ্যত হ'ল বদৰুদ্দিন আজমল এইটো রেকর্ডিং করার কৰিছে না বদমাছৰ আওলাদ এইটো বদমাছ এইটো সম্পাদিক কৰিব নেকি সম্পাদিকৰ লগত তোমালোকে নাম বদনাম কৰে তোমাৰ লগত নিচিনা মানুহ আপোনালোক সব এনেকুৱা নহয় এই মানুহজন আগৰ পৰাই আমাৰ পৰা টাইট লৈছে বদমাছি কৰিব নালাগে বদমাছ কুকুৰ কুকুৰ আহিছে কি কৰিম কুকুৰ কিমান পইচা বিজেপিৰ হাতত কিমান পইচা হয় আপুনি ঠিকেই দেখিছে আৰু ঠিকেই শুনিছে এয়া হ'ল AIUDFৰ সভাপতি বদৰুদ্দিন আজমলৰ আচল চৰিত্ৰ আজমলৰ এনে আচৰণে আচলতে কি সূচাইছে ৰাজনৈতিক পথাৰত উভতনি যাত্ৰা আৰম্ভ হৈছে নেকি বদৰুদ্দিন আজমলৰ AIUDFৰ সভাপতি তথা প্ৰাক্তন সাংসদ লগতে ধৰ্মীয়ভাৱে এজন মৌলানা বদৰুদ্দিন আজমলৰ মুখত শুনক এনে অভব্য আচৰণ কিমান পইচা ল'ব বিজেপিৰ হাতত কিমান পইচা ল'ব বিক্ৰী হ'ব তাৰ বাপ বিক্ৰী হ'ব একদম মাথা বঢ়াই দিম যাকে কেছ কর মোর মধ্যে কুকুরের বাচ্চা আইলেই কুকুর বদৰুদ্দিন আজমল অচল পইচা যি বজাৰত নচলে বদৰুদ্দিন আজমল আৰু নৰেন্দ্ৰ মোদী এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি আজমলে নিজৰ জাতিটোক বিক্ৰী কৰি ব্যৱসায় চলাই আছে এই মন্তব্য কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ নেতা আলী আকবৰ মিয়াৰ এটা বদৰুদ্দিনেতো অচল পইচা এই অচল পইচা বজাৰত যদি নচলে সেই অচল পইচাৰ কথা আলোচনা নকৰাই ভাল আৰু আমি নৰেন্দ্ৰ মোদীৰ কথা আলোচনা কৰিব লাগিব নৰেন্দ্ৰ মোদী আমাৰ শত্ৰু সেই নৰেন্দ্ৰ মোদী এটা পইচাৰ ইপিঠি সিপিঠি বদৰুদ্দিন আজমল মানুহে চিনি পাইছে তেওঁৰ চৰিত্ৰ তাক একো নালাগে জাতিটো বিক্ৰী কৰি বিজনেছ কৰি পইচা খাই আছে এই কথাটো আমাৰ বাপ কাকাহঁতে বুজি পাইছে গতিকে তাৰ বিধয় নিশ্চিত সেইকাৰণেইতো কংগ্ৰেছৰ পিছে পিছে ঘূৰি আছে সেইকাৰণে কংগ্ৰেছৰ পিছে পিছে ঘূৰি আছে কংগ্ৰেছৰ পাছে তাৰ কোনো গত্যন্তৰ নাই কিন্তু কংগ্ৰেছে তেওঁক নলয় এনেই মানে ৰাহুল গান্ধী সোনিয়া গান্ধী ভদ্ৰ মানুহ গ'লে আৰু চাহ একাপ খুৱাই দিয়ে তো চাহ খোৱালেই যদি হেৰি হয় তেনেকৈতো মোৰ ঘৰত বিজেপিৰ বহুত মানুহ মোৰ ঘৰত আহি মই AGPত আছিলোঁ বহুত হিন্দু মানুহৰ লগত মোৰ সম্পৰ্ক আছে মানুহ এটা ঘৰত আহিলেই যদি কিবা হৈ যায় এইটো কথা নহয় সম্প্ৰতি বদৰুদ্দিন আজমলৰ এনে অসভ্য আচৰণে অসমৰ ৰাজনীতিত আলোড়নৰ সৃষ্টি কৰিছে ধুবুৰীৰ পৰা উছমান গনিৰ ৰিপৰ্ট নিউজ 8 নৰ্থ ইষ্ট।